বলিউডৰ কোনগৰাকী অভিনেত্ৰীয়ে মাটিয়ে গা ধুলে আৰু কিয়? বলিউডৰ তাৰকাসকলৰ মাজত সৌন্দৰ্য চৰ্চাক লৈ এটা প্ৰতিযোগিতা প্ৰায়ে দেখিবলৈ পোৱা যায়। সেয়া পাৰ্টিয়েই হওক নহ'লে কোনোবা চিনেমাৰ প্ৰমোচনৰ ইভেণ্টেই হওক। বিশেষকৈ অভিনেত্ৰীসকলৰ মাজত সৌন্দৰ্য চৰ্চা আৰু শৰীৰ চৰ্চা এই দুয়োটা বিষয়ে প্ৰায় বাতৰি শিৰোনামা দখল কৰি অহা দেখা গৈছে। ইয়াৰ ভিতৰতে কিছুদিন আগত এগৰাকী অভিনেত্ৰীৰ এখন ছবিয়ে বিশেষ চৰ্চা লাভ কৰিছে। এই ফটোখন কোনে আৰু কেনেদৰে আগবঢ়াইছিল জানো আহক। প্ৰায় সংবাদ শীৰ্ষত থকা জনপ্ৰিয় অভিনেত্ৰী উৰ্বশী ৰাউটেলাৰ এখন ফটোৱে তোলবাৰ লগাইছে তেওঁৰ অনুৰাগীসকলৰ মাজত। কিছুদিন পূৰ্বে উৰ্বশী ৰাউটেলাৰে নিজৰ ইনষ্টাগ্ৰামত এখন ফটো আপলোড কৰিছিল, য'ত তেওঁ অৰ্ধনগ্ন অৱস্থাত সমগ্ৰ শৰীৰত মাটিৰ এক প্ৰলেপ লগাই থোৱা দেখা গৈছিল। ফটোখন দেখি এনে ভাৱ হৈছিল যেন সেয়া মানৱ নহয়, বৰং সুনিপুণ শিল্পীৰ হাতত নিৰ্মিত এক শিল্পকলাহে। এই মাড স্পা থেৰাপিৰ বহুতো গুণাগুণ আছে, যাৰ বাবে এই স্নান তেওঁ ভাল পায়। বেলেৰিক বিটছৰ ৰঙা মাটিৰ সৈতে ফটো আপলোড কৰিছিল অভিনেত্ৰীগৰাকীয়ে। শৰীৰ চৰ্চাৰ প্ৰতি সচেতন হোৱাৰ বাবে এই মাড স্পা থেৰাপি তেওঁৰ অতি প্ৰিয়। মাটিৰ উপকাৰী গুণসমূহে এই স্নানত ঠাই পাইছে। মাটিত থকা মিনাৰেলছ শৰীৰৰ ছালৰ কাৰণে উপকাৰী। মাটিৰ পৰা শৰীৰ তথা ছালৰ বিশেষ উপকাৰ সাধন হোৱাৰ লগতে ই আমাৰ শৰীৰ কোমল কৰি ৰাখে। শৰীৰ চৰ্চাৰ প্ৰতি তেওঁ কিমান সচেতন সেই কথা তেওঁৰ বিভিন্ন সামাজিক মাধ্যমত দিয়া ভিডিঅ' আৰু ফটোৰ পৰাই গম পোৱা যায়।